মাৰিলো এয়া পূজা চাবলৈ ওলাইছোঁ আমি মেৰাপানীত পূজা চাবলৈ ওলাইছোঁ এয়া এখন হ'ল আমাৰ গ্লেমাৰ বাইকখন এই বাইকখনতে পূজা চাবলৈ ওলাইছোঁ ঠিক আছে পূজাত কি পাওঁ তাকে চাওঁ কি লাগিব বেলুন লাগিবনে বেলুন লাগিব হে বেলুন লাগিবনে ফুল বেলুন গাড়ী গাড়ী লাগিবনে এইফালে চোৱা কি লাগিব গাড়ী লাগিবনে বেলুন আৰু কি লাগিব গাড়ী লাগিব আকৌ দিয়া ৰবা ফুল চোৱা মোবাইলটো ক'ত গ'ল সেইটো হি লৈছে ফটো মাৰিছে এয়া পূজাৰ বতৰ এয়া চবকেইফালে আমাৰ মানুহগৰাকী আৰু আমাৰ কোনেও পূজালৈ ওলাই এয়া ৰেডি হৈছে পূজা চাবলৈ এয়া ওলাইছোঁ আমি পূজা চাবলৈ যাওঁ আহা কৈ দিয়া পূজা চাবলৈ যাওঁ আহা কৈ দিয়া আহা পূজা চাবলৈ যাওঁ কৈ দিয়া চাবলৈ গ'লো আকৌ ইফালে ওলমা ফুলিযোৰ ভাল লাগিছে দেই ওলমা ফুলিযোৰ ভাল লাগিছে ভালেই লাগিছে ক'ত গৈছা এইফালে আহা গাড়ীত থিবা আহা গাড়ীত থি লোৱা নবগৈ বা টুপি চুপি নিদিলেও হ'ব টুপি আছে চেণ্ডেল চেণ্ডেল আমি পূজালৈ যাওঁ দেই কেতিয়া পূজালৈ যাওঁ কেতিয়া বেলুন আনিম কেতিয়া গাড়ী নিবা কালিচোন গাড়ী দিলে আকৌ গাড়ী কিনিবা আৰু কিনিবা হ'ব তেতিয়া কিনিবা তেতিয়া আহা আহা তুমি বাইকত থিবা আহা হেয়াত সেইবোৰ কি বগা বগা হৈছে বাইকখনত ন মোহাৰিছিলে নি মই যে ওখ জোতাযোৰ পিন্ধাহেঁতেন মোৰ বহুত আমনি লাগিলেহেঁতেন শুনক আগত বহাই লৈ যাব ধুইছিলে পায় সেইকাৰণে হেৰি হৈছে এইবোৰ কৈ থাকিব নোৱাৰো দেই মই দেই যা উঠি লৈ যা পাপাল যা উঠি লৈ যা ওপৰত আগফালে উঠি ধৰি লোৱা ভালকে এই ওচৰত বহাব লাগিছিলে দূৰত নোৱাৰিব ভালকে ধৰি লোৱা আকৌ একদম টানকে ধৰা টানকে ধৰিবা দেই ধৰি লোৱা ভালকে ধৰা পাৰিব লৈ নক অকণমান আহক ধৰি লোৱা ধৰি লোৱা ধৰি লোৱা পাৰিছে পাৰিছে পোৱালি হ'ব নেকি আমি আহি আহি এয়া মেৰাপানী টাউন পালোহি আৰু গাড়ীখনে মানে বাইকখনে অকণমান ডিষ্টাৰ্ব দিয়াৰ কাৰণে আমি এয়া মেৰাপানী টাউনৰ প্ৰায় মানে কি
মেকানিক মানে মিস্ত্ৰীৰ ওচৰত অকণমান দেখাই ল'লোঁ। মিস্ত্ৰীয়ে চাই মেলি সকলো ঠিক ঠাক কৰি দিলে আৰু বিশেষকৈ আমাৰ বাইকখনৰ মানে কি মোবাইল চেঞ্জ কৰিব হৈ আছিলে, গতিকে সেইকাৰণে মোবাইল চেঞ্জ কৰি দিছে। এয়া মোবাইলটো চেঞ্জ কৰাৰ পাছত এয়া বাইকখন ধুনীয়াকৈ চলাব পৰা হ'ব, সেইকাৰণে মোবাইলটো চেঞ্জ কৰি ল'লোঁ। সৰু ল'ৰা ছোৱালী থাকিলেতো পূজা চাবলৈ যাবই লাগিব, গতিকে পূজা চাবলৈ নগ'লেই নহ'ব। তো পূজা আহে বছৰেকৰ মূৰত এবাৰ। ফাইনেলি আহি আমি এয়া চাওক গাইজ, পূজাস্থলী আহি প্ৰায় পাই গ'লোহি। এই অঞ্চলটোৰ ভিতৰত ইয়াতে এখন ডাঙৰ পূজা আয়োজন কৰা হয় আৰু এই বৃহত্তৰ অঞ্চলটোৰ প্ৰায় সকলোখিনি লোকেই, প্ৰায় সকলো মানুহেই এই পূজা চাবলৈ ইয়ালৈ আহে। আৰু এয়া চাওক গাইজ, এয়া কি সুন্দৰকৈ ইয়াতে পূজা উপস্থাপন কৰা হৈছে দুৰ্গা দেৱী। এই অঞ্চলৰ এখন এয়া জাকত জিলিকা পূজা দেৱী। পূজা চাবলৈ পূজা চোৱা বৰষুণ পানীত দুৰ্গা পূজা চাবলৈ বৰষুণ চাওক, বৰষুণ